হেল্ল' বন্ধুসকল, তো আজি এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। তো মানে কি আজি আমাৰ চেঙাত হালদিয়াপাৰাত যুৱ সংঘৰ উদ্যোগত জুবিন গাৰ্গক মাতা হৈছে। জুবিন গাৰ্গ, তো বলক জুবিন গাৰ্গৰ ফাংচন চাবলৈ। পাই কিনে পূৰা একদম বৰষুণ ষ্টাৰ্ট হৈ গ'ল। তো ভাবিছিলোঁ আজি চাব নাপাওঁ নেকি জুবিন দাক। তো শেষত বৰষুণ কমিল আৰু এই ওপৰত চাওক বতাহ অহাৰ কাৰণে ওপৰৰ পালখন খহি পৰিছে এনেকৈ। তো জুবিন দাৰ কাৰণে চবেই পেক বৰষুণক পাহেৰি চবেই চাবলৈ আহিছে সাংস্কৃতিক সন্ধিয়া। তো বৰষুণ অহাৰ লগে লগে আমি ভাবিলোঁ যে মানে আজি ফাংচন নহয়, আজি ফাংচন চাব নাপাওঁ। তো বৰষুণ এৰলাক, কিন্তু জাগা একদম পিছল হৈ আছে। তো মানে ফাংচন হ'ল শেষত। তো শেষত মানে কি আমাৰ লগৰবিলাকো আহি হাজিৰ, চব একেলগে ফাংচন চাম বুলি। বৰষুণো শেষ মানে কি গাইজ বহুত বেছি বৰষুণ আহি গৈছিল। মানে এতিয়া কিবা হয় নাজানো, জুবিন দা আহি বা ফাৰ্ষ্ট ষ্টেজ শ্ব' কৰে না নকৰে নাজানো। তো মানে আমি চব ৰখি আছোঁ। তো মানে কি ইমান টাইম চাই আমাৰ বিৰক্তি আছে। তো জুবিন গাৰ্গ কেতিয়া নিব বুলি ভাবছা? কেতিয়া নিব? আজি নাহিলেও কালি আহিব। তো গাইজ মানে কি ড্ৰোন শ্বনো আনিছে, ড্ৰোন শ্বন পূৰা ৰেডি জুবিন দা আহিবৰ কাৰণে। তো গাইজ মানে কি বহুত টাইম ৰখি ফাইনেলি জুবিন দা হাজিৰ। আমিও ডেন্স চেন্স কৰাত একদম ৰেডি, মানে নাচি আছোঁ এনজয় কৰি, আৰু জুবিন দাই গান গাই আছে হোৱা। তো আমাৰ প্ৰবাল ভাই ডেন্স চাওক, পূৰা একদম নাচি আছে। তো পূৰা এই লেভেলত পূৰা ফাংচন চলি আছে। তো জয় জুবিন দা। তো মানে কি নাচোন আৰম্ভ হৈ গ'ল জুবিনদাৰ মানে গানত। আমাৰো মানে জোচ উঠি গ'ল, সেইকাৰণে অলপ নাচি দিলোঁ গোটেইকেইটা লগৰ লগত। গাইজ মানে কি হ'ল, জুবিন দাক চাবলৈ যাওঁতে মানে মই ট্ৰাইপডডাল নিয়া নাছিলোঁ, আৰু মানে বহুত বেছি মানুহ হৈছিল, সেইবাবে ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ। ভিডিঅ'বোৰ মানে কিছুমান ক্লিপ লৈছোঁ। তো গাইজ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু